আমাৰ পৃথিৱীৰ ৭৫% পানী আৰু কেৱল ২৫%হে মাটিৰে গঠিত। কিন্তু ফ্ৰেণ্ডছ, আপুনি জানি আচৰিত হ'ব যে পৃথিৱীৰ ২৫% মাটিৰো বহু ঠাই আজিও অনাৱিষ্কৃত হৈ আছে। পৃথিৱীৰ স্থলভাগৰ ৫০% আজিও অনাৱিষ্কৃত হৈ আছে। এই ৫০% ঠাই আজিও কোনেও দেখা নাই। পৃথিৱীৰ এই আৱিষ্কাৰ নোহোৱা অংশ পৃথিৱীৰ মেৰু অঞ্চল, মহাবিশাল মৰুভূমি, গগনচুম্বী পৰ্বত আৰু বিশাল অৰণ্যই আগুৰি আছে। এই ঠাইবোৰ মানুহৰে যোৱাটো বহু কঠিন। বাট ফ্ৰেণ্ডছ, যিয়ে নহওক, আমি জানো যে এই ঠাইবোৰত কি আছে বা ইয়াৰ পৰিৱেশ কেনেকুৱা। কিন্তু তেওঁলোকে জানি আচৰিত হ'ব যে পৃথিৱীৰ ডাঙৰ অংশ অৰ্থাৎ মহাসাগৰৰ বিষয়ে এই বিষয়ে ক'বলৈ মানুহে একোৱে নাজানে। পৃথিৱীৰ ৭৫% সমুদ্ৰৰ মাত্ৰ ৫%হে আজিলৈ মানুহে আৱিষ্কাৰ কৰিব পাৰিছে। বাকী ৯৫% এতিয়াও ৰহস্যৰ গৰ্ভত সোমাই আছে। আৰু সমুদ্ৰৰ গভীৰতা কিমান আৰু ইয়াত মাছৰ উপৰিও আন কি কি প্ৰাণী আছে সেই বিষয়ে মানুহ আজিও অজ্ঞাত। বন্ধুসকল, আজি আমি সমুদ্ৰৰ গভীৰতা সম্পৰ্কে বহু কথা জানিম। চ' আহক আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, মহাসাগৰ ইমানেই গভীৰ যে যাক আমাৰ কল্পনাৰে ঢুকি পাব নোৱাৰি। ৰিচাৰ্চাৰ আৰু বিজ্ঞানীসকলৰ মতে যদি পৃথিৱীৰ সকলো মহাদেশ সমুদ্ৰত পেলাই দিয়া হয় তেন্তে এই আটাইবোৰ ৩ কিলোমিটাৰ পানীৰ তলত ডুব যাব। সমুদ্ৰৰ গভীৰতাৰ বিষয়ে জানিবলৈ আহক আমি প্ৰথমে সমুদ্ৰৰ পৃষ্ঠৰ পৰা আৰম্ভ কৰোঁ। সমুদ্ৰৰ পৃষ্ঠৰ পৰা ৪০ মিটাৰ গভীৰলৈ স্কুবা ড্ৰাইভাৰসকলক যাবলৈ অনুমতি প্ৰদান কৰা হয়। ইয়াৰ পৰা বেছি গভীৰলৈ যাব হ'লে চৰকাৰৰ পৰা বিশেষ পাৰ্মিশ্যন ল'বলগীয়া হয়। সাগৰ পৃষ্ঠৰ পৰা ৯৩ মিটাৰত ব্ৰিটিছ জাহাজ লুচিটানিয়াৰ অৱশেষ পোৱা গৈছিল, যিখন জাহাজ ১৯৫২ চনত ডুব গৈছিল। ইয়াৰ পৰা ১০০ মিটাৰ দত যোৱাটো স্কুবা ড্ৰাইভাৰসকলৰ বাবে অতি ভয়ংকৰ। কিবাকৈ যদি স্কুবা ড্ৰাইভাৰ এই ঠাইলৈ যায় তেন্তে এই ঠাইত পানীৰ চাপ ইমানেই বেছি যে সতৰ্কতা অৱলম্বন কৰা নাযায় তেন্তে ড্ৰাইভাৰৰ শৰীৰৰ বহু অংগই কাম কৰা বন্ধ কৰি দিব পাৰে। কিন্তু ফ্ৰেণ্ডছ, ইমান বিপদ সত্ত্বেও অষ্ট্ৰেলিয়াৰ হাৰ্বাৰ্ট নিটছ নামৰ স্কুবা ড্ৰাইভাৰজনে ২১৪ মিটাৰলৈকে ডুব মাৰি ৱৰ্ল্ড ৰেকৰ্ড কৰিছিল। তেখেতে এই ডাইভিং একেটি উশাহতে সম্পন্ন কৰিছিল। এই গভীৰতাৰ পৰা যদি আৰু তললৈ যোৱা হয় তেন্তে ৩৩২ মিটাৰ তলতো স্কুবা ডাইভিং কৰাৰ ৰেকৰ্ড আছে, যিটো কৰিছিল ইজিপ্তৰ বাসিন্দা আহমেদ গব্বৰে। সমুদ্ৰপৃষ্ঠৰ পৰা ৪৪৩ মিটাৰ গভীৰতাত নিউয়ৰ্কৰ এম্পায়াৰ ষ্টেট বিল্ডিং ডুব যাব। বন্ধুসকল, ইয়াৰ পৰা যদি ৫০০ মিটাৰ তললৈ যোৱা হয় তেন্তে ইয়াত পোৱা যায় পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্তন্যপায়ী প্ৰাণী নীলাতিমি। নীলাতিমিৰ ওজন ১,৫০,০০০ কেজিলৈকে হ'ব পাৰে আৰু সমুদ্ৰপৃষ্ঠৰ পৰা ডাইভ কৰোঁতে ই আৰামত ৫০০ মিটাৰ গভীৰলৈকে যাব পাৰে। আমেৰিকান এডভান্স নিউক্লিয়াৰ ছাবমেৰিন CUFO ৫০০ মিটাৰ গভীৰতালৈ যাব পাৰে। ইয়াৰ পৰা ক্ৰমে গভীৰলৈ পানীৰ চাপ বৃদ্ধি হ'ব ধৰে। ৫৩৫ মিটাৰ গভীৰত পানীৰ চাপ ইমানেই হয় যিটো মানুহৰ লগত তুলনা কৰিলে এজন মানুহৰ ওপৰত এটা ষাঁড়গৰু থিয় কৰাই থোৱাৰ দৰে দেখা হ'ব। কিন্তু ফ্ৰেণ্ডছ, এম্পায়াৰ পেংগুইনছে এনে চাপ আৰামত সহিব পাৰে আৰু এই পেংগুইন ৫৩৫ মিটাৰ গভীৰতালৈ ডাইভ কৰিব পাৰে। ফ্ৰেণ্ডছ, ইয়াৰ পৰা আৰু যদি গভীৰতালৈ যোৱা হয় তেন্তে ৮৩০ মিটাৰ গভীৰতাত পৃথিৱীৰ আটাইতকৈ ওখ বিল্ডিং বুৰ্জ খালিফা ডুব যাব। ৮৩০ মিটাৰ গভীৰলৈকে সূৰ্যৰ পোহৰৰ প্ৰভাৱ থাকে। ইয়াৰ পৰা আৰু যদি তললৈ যোৱা হয় তেন্তে সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱ লাহে লাহে নোহোৱা হ'ব আৰম্ভ কৰিব। ১০০০ মিটাৰ গভীৰতাৰ পৰা সমুদ্ৰত অন্ধকাৰ আৰম্ভ হয়। সমুদ্ৰৰ এই ভাগটোক স্কেৰী জ'ন বুলি কোৱা হয়। এই গভীৰতাত সাগৰ তলিৰ চাৰিওফালে কেৱল ঘন আন্ধাৰ দেখা যায়। এই ভাগত পানীৰ প্ৰেছাৰ ১৫০০ PSI হয়গৈ। এটা আফ্ৰিকান মহ এটি সৰু পইচাৰ ওপৰত থিয় কৰালে যি প্ৰেছাৰ পৰিব সি ঠিক ১৫০০ PSIৰ সমান। এই স্কেৰী জোনত জায়াণ্ট স্কুৱাডো পোৱা যায়। আৰু ইয়াৰ তললৈ যোৱা যায় যদি ১২৮০ মিটাৰ গভীৰতাত লেডাৰ বেক চি টাৰ্টল পোৱা যায়। এই কাছ পৃথিৱীত পোৱা কাছৰ ভিতৰতে এক প্ৰকাৰ ডাঙৰ কাছ। ফ্ৰেণ্ডছ, ২০০০ মিটাৰ গভীৰতাত ব্লেক ড্ৰেগন ফিছ পোৱা যায়। এইবিধ মাছ সমুদ্ৰৰ গভীৰতাৰ দৰে সম্পূৰ্ণ ক'লা বৰণৰ হয়, কিন্তু এইবিধ মাছৰ দৃষ্টিশক্তি মানুহতকৈ বহু গুণেই বেছি হয়, যি আন্ধাৰতো দেখা পায়। বন্ধুসকল, ইয়াৰ পৰা আৰু তললৈ যোৱা যায় যদি ২২৫০ মিটাৰ গভীৰত স্পাৰ্ম হুৱেল আৰু এবিধ স্কুৱেডৰ ডাঙৰ প্ৰজাতি পোৱা যায়, যিটো হৈছে কলচল স্কুইড। কলচল স্কুইড ১৪ মিটাৰলৈকে দীঘল হ'ব পাৰে আৰু ইয়াৰ ওজন ৭৫০ কেজি পৰ্যন্ত হ'ব পাৰে। এইবিধ স্কুইডৰ হাতোৰাত বহু শুকোষ থাকে আৰু এই স্কুইডে স্পাৰ্ম হুৱেলকো চিকাৰ হিচাপে গ্ৰহণ কৰে। ২খন বুলডোজাৰৰ সমান ওজনৰ স্পাৰ্ম হুৱেলক কলচল স্কুইডে আৰামত নিজৰ ভোজন বনাব পাৰে। এই মৃত স্পাৰ্ম হুৱেলৰ গাত যি দাগ দেখা পাইছে সেয়া আচলতে কলচল স্কুইডৰ আক্ৰমণৰ চিহ্ন। ফ্ৰেণ্ডছ, সমুদ্ৰৰ এই গভীৰতাৰ এয়া আৰম্ভণিহে মাথোন। ৩৮০০ মিটাৰ গভীৰতাত দুৰ্ঘটনাগ্ৰস্ত হোৱা টাইটানিকৰ অৱশেষ আজিও পৰি আছে। বন্ধুসকল, ৪০০০ মিটাৰ গভীৰতাৰ পৰা দ্য এচিবেল জ'ন আৰম্ভ হয়। এই ঠাইত পানীৰ প্ৰেছাৰ ১১,০০০ PSI হয়গৈ। এই প্ৰেছাৰ এটা প্ৰাপ্তবয়স্ক হাতী এটা ক্ষুদ্ৰ পইচাৰ ওপৰত থিয় হোৱাৰ দৰে। সমুদ্ৰৰ এই ভাগত বহু ধৰণৰ বিচিত্ৰ প্ৰাণী পোৱা যায়। ফিংটুথ এংলাৰ ফিছ আৰু ভাইপাৰ ফিছ আদি প্ৰাণী এই স্তৰত পোৱা যায়।
ইয়াৰ পৰা আৰু গভীৰলৈ গ'লে 6000 মিটাৰৰ পৰা মহাসাগৰৰ এটি ভাগ আৰম্ভ হয়, যাক কোৱা হয় দ্য হেডেল জ'ন। গ্ৰীক ধৰ্মৰ যমদূত হেডেলৰ নামেৰে এই ভাগৰ নাম দিয়া হৈছে। সেই সময়ত বিশ্বাস কৰা হৈছিল যে মৃত্যুৰ পাছত যমদূতে মহাসাগৰৰ এই ঠাইলৈ মৃতসকলক পেলাই দিছিল। যিয়ে নহওক, এই জোনত সমুদ্ৰৰ পানীৰ চাপ আচৰিত ধৰণে বাঢ়ি 16,000 PSI হয়গৈ। এই প্ৰেছাৰে আৰামত যিকোনো বুলেটপ্ৰুফ বাহনক ভাঙি চুৰমাৰ কৰিব পাৰে। 6500 মিটাৰ গভীৰলৈ ইউএছৰ ৰিচাৰ্চ ছাবমেৰিন যাব পাৰে। বন্ধুসকল, এই ছাবমেৰিনেই টাইটানিকৰ অৱশেষ বিচাৰি উলিয়াইছিল। 8840 মিটাৰ গভীৰতাত পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত ডুব যাব। ইয়াৰ পৰা 10,890 মিটাৰ গভীৰতালৈ 2012 চনত জেমছ কেমেৰন নামৰ লোকজনে নিজৰ সৰু ছাবমেৰিনখনেৰে গৈছিল। কিন্তু 1960 চনত ডন ৱালছ আৰু জেক পিটাৰ্ছ নামৰ দুজন ব্যক্তিয়ে ইয়াতকৈ বেছি গভীৰলৈ অৰ্থাৎ 10,916 মিটাৰলৈ গৈছিল। এই গভীৰলৈ যাবলৈ তেওঁলোকক পুৰা 5 ঘণ্টা সময় লাগিছিল। কিন্তু সেই ঠাইত পানীৰ চাপ ইমানেই বেছি আছিল যে ছাবমেৰিনৰ এঠাইত ফাটৰ সৃষ্টি হৈছিল আৰু তেতিয়া তেওঁলোকে তলতৈয়াকৈ ওপৰলৈ উঠি আহিছিল। ফ্ৰেণ্ডছ, পৃথিৱীৰ মহাসাগৰৰ আটাইতকৈ দ পইণ্টটো হৈছে মেৰিয়ানা ট্ৰেঞ্চ। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই মেৰিয়ানা খাদৰ গভীৰতা হৈছে 11,034 মিটাৰ, প্ৰায় 7 মাইল। পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্টত আজিলৈকে প্ৰায় 6,000ৰো অধিক মানুহে পদাৰ্পণ কৰিছে। কিন্তু মহাসাগৰৰ আটাইতকৈ দ ঠাই মেৰিয়ানা খাদ আজিলৈকে মাত্ৰ 3জন ব্যক্তিয়ে যাব পাৰিছে। এই ৰেকৰ্ড কৰিছিল আমেৰিকাৰ ডন ৱালেছ, জেক পিকাৰ্ড আৰু থমাছে। বন্ধুসকল, সমুদ্ৰৰ এই গভীৰতাতো বিভিন্ন প্ৰকাৰৰ জীৱ আছে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।